নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈকে। আৰু আজি মই গৈ আছোঁ নামফাইলৈকে। নামফাইত আমাৰ মিচিং মানুহকেইটাই শিবিৰ পাতি আছে বুলি গম পাইছোঁ। তো মোৰ লগত আছে এতিয়া বৰ্তমান সময়ত মিচিঙৰ জনপ্ৰিয় মিচিং আৱাৰ চেনেলটোৰ গৰাকী ৰঞ্জু দা আৰু মোৰ বন্ধু দুজনমান পিছফালে আছে, চাব পাৰিছে। আৰু আমি এতিয়া গৈ আছোঁ জাগনলৈকে। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেদৰে আমি এতিয়া গৈ আছোঁ জাগোনলৈ, নামফাইলৈকে। আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। মই সকলোখিনি দেখাব চেষ্টা কৰিম। চ' ফাইনেলি আমি এতিয়া নামফাই যোনটো টাপুত লাইশাক পুনৰ্সংস্থাপন দিম বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, তাত আমি বৰ্তমান সময়ত উপস্থিত হৈছোঁহি। আৰু আপোনালোকে দেখিব পাৰিছে পিছফালে। আৰু এয়া চাব পাৰিছে আপোনালোকে যোনটো টাপুত পুনৰ্সংস্থাপন দিম কৈছিলে, সেইফালে দেখিব পাৰিছে আপোনালোকে টাপু। তাতে চৰকাৰে পুনৰ্সংস্থাপন দিম বুলি কৈছে 150টা পৰিয়ালক লাইশাৰ 72 হেক্টৰ ভূমিত। আৰু আপোনালোকে দেখিব পাৰিছে ইয়াত এনেদৰে নদী বৈ গৈছে। এটা নদী দ্বীপৰ মাজত আছে, চাৰিওফালে নদীয়ে ঘেৰাও কৰি আছে। যোনডোখৰ মাটিত, সোঁডোখৰ মাটিত লাইশাক পুনৰ্সংস্থাপন দিম বুলি কৈছে, সেইডোখৰ মাটিত মানে এইখন নদীয়ে ঘেৰাও কৰি ৰাখিছে। মোৰ লগত আহিছে, চাব পাৰিছে আপোনালোকে মোৰ লগৰ বন্ধুসকল। দেখিব পাৰিছে নদীত সৰু সৰু ল'ৰাবোৰে গা ধুই আছে। ভিতৰত অলপ দেখাব চেষ্টা কৰিম আপোনালোকক। যিহেতু ভিতৰত আপোনালোকক মই সম্পূৰ্ণৰূপে দেখাব নোৱাৰিম, যিহেতু চৰকাৰীভাৱে ইয়াত বাধা আৰোপ কৰা আছে, মই অলপ আপোনালোকক আঁতৰৰ পৰা দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে দেখিব পাৰিছে JCBৰে মাটিডোখৰ সমান কৰি আছে চৰকাৰে। চৰকাৰীভাৱে এনেদৰে কাম চলি আছে। আৰু সম্পূৰ্ণখিনি এৰিয়া মই দূৰৰ পৰাই আপোনালোকক দেখাব চেষ্টা কৰিম। যিমান পাৰোঁ আঁতৰৰ পৰা দেখাব চেষ্টা কৰিছোঁ আৰু সুন্দৰভাৱে দেখাব চেষ্টা কৰিছোঁ মাটিডোখৰ। যোনডোখৰ মাটিত মই আছোঁ, এইডোখৰ মাটিত নামফাই টাপু বুলি কোৱা হয়। আৰু এইডোখৰ মাটিতে লাইশাক পুনৰ্সংস্থাপন দিম বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে 72 হেক্টৰ ভূমিত। প্ৰকৃতিৰ এক সুন্দৰ দৃশ্য এই নদীটো আৰু এই নামফাই টাপুটোত আপোনালোকে দেখিব পাৰিছে। সুন্দৰ মনোমোহা দৃশ্য। আৰু এয়া চাব পাৰিছে যিহেতু মোৰ লগত আজি ৰঞ্জু কাই আহিছিলে, ৰঞ্জু মিলি। তো তেখেতৰ পৰাই শুনো কেনেকৈ লাগিব মানুহখিনি ইয়াত থাকি, বা কি হ'ব কি নহ'ব পাছত গৈ। জেগাটো চাই ভালেই লাগিছে। মইতো নাথাকিম, তথাপিও আজি চালোঁ ইয়াত চাফ চিকুণ চলি আছে। JCB চলাই আছে, ইপিনে পুলিচ প্ৰশাসন গোটেই কাম চলি আছে। চৰকাৰে কথামতে কাম চলি আছে নিচিনা লাগিছে, কিন্তু আৰু পৰৱৰ্তী কালত গম পাম কি হ'ব ইয়াত। আৰু থকা মেলা ইয়াতো বাম জেগা, থাকি ভালেই পাব মানুহে। তাতো বান বিধ্বস্ত এৰিয়া আছিলে, এতিয়া বাম জেগাত আহিছে। কাইলৈ খেতি চেতি কৰি ইয়াত ধুনীয়াকৈ থাকিব পৰা ব্যৱস্থা হ'ব যেন লাগিছে। চাওঁ কি হয়। আৰু আমাৰ গাঁৱৰে মোৰ লগৰ, তেখেতৰ লগতো আহিছিলোঁ, তেখেতকো শুনিম। তো তেখেতৰ পৰাই শুনো থাকি কিনি কেনেকৈ লাগিব তাত। জেগাটো খুবেই ভাল থাকিবলৈ, আৰু থাকিবলৈও ভাল লাগিব, আৰু শান্তি এটা পৰিৱেশ হয়। গাঁৱলীয়া তেনেকুৱা আমি মিচিং মানুহ গাঁৱত থকাৰ ধৰণেই মাটিটো আছে, খুব ভাল। আৰু ভাবোঁ সোনকালে আমাৰ এই সমস্যাটো সমাধান হয়, আৰু আমাক সোনকালে ইয়াত অতি সোনকালে আমাক ঘৰৰ পুনৰ্সংস্থাপন দিব পাৰে। আৰু সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে।